Hello, my dear students. আজি class 6 mathematics chapter number 1 সংখ্যাৰ গঠন chapter 2 অনুশীলনী প্ৰথম যেটো অনুশীলনী আছে পৃষ্ঠা নং 22ত এই 22 নং পৃষ্ঠাৰ যেটো অনুশীলনী আছে ইয়াৰ question number 1 2 3 4 5 আৰু 6 এই প্ৰশ্নকেইটা আজিৰ ক্লাছত আমি সমাধান কৰিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে টেক্সট বুক লগত লৈ চাবা খুব ইম্পৰ্টেন্ট প্ৰশ্নবিলাক আজি আছে তোমালোকে চোৱা question number 1 exercise এটা simply exercise বুলি লেখা আছে exercise এর কোনো নাম্বার নাই ঠিক আছে কিন্তু পেজ নাম্বার দেয়া আছে পেজ নাম্বার 22 chapter 1 of class 6 mathematics তো আমার question number 1 ত কইছে আখরেৰে লিখিব কইছে দুটা প্ৰশ্ন দিছে প্ৰথম প্ৰশ্নটো আছে 8 7 595 762 এই সংখ্যাটুক আমি কি কৰিব লাগে ভাৰতীয় আৰু আন্তৰ্জাতিক দুটা পদ্ধতিতে বানান কৰি লিখিব লাগে অসমীয়া ভাষাত বানান কৰি আমি লিখিব লাগে তো প্ৰথমতে আমি ভাৰতীয় পদ্ধতিত লিখিম ঠিক আছে ভাৰতীয় পদ্ধতি মতে এই সংখ্যাটো কেনেকৈ লিখিব পাও চোৱাচোন একক দশক শতক হাজাৰ 10000 এটো লাখ 10 লাখ কোটি তো আমি কি লিখিম ইয়াতে 8 কোটি তাহলে 8 কোটি 75 লাখ 75 লাখ তাৰপিছত 95 হাজাৰ 762 এটো হল আমাৰ ভাৰতীয় পদ্ধতি মতে কি হ'ব সংখ্যাটো 8 কোটি 75 লাখ 95762 এটো হল ভাৰতীয় পদ্ধতি মতে আমাৰ হল এতিয়া আমি আন্তৰ্জাতিক পদ্ধতি মতে লিখিম এতিয়া আন্তৰ্জাতিক পদ্ধতি মতে আন্তৰ্জাতিক পদ্ধতি মতে কি হ'ব তোমালোকে চোৱা এতিয়া আমি কমা বিলাক একটু উঠাই দিব লাগিব এতে কি হ'ব একক দশক শতক হাজাৰ 10000 100000 মিলিয়ন ঠিক আছে এতিয়া আমাৰ হ'ব 87 মিলিয়ন 87 মিলিয়ন তাৰ পিছত 595 হাজাৰ 595 595 হাজাৰ 762 ঠিক আছে এইটো আমাৰ হৈ গল কি আন্তৰ্জাতিক পদ্ধতি মতে কি হল 87 মিলিয়ন 595 হাজাৰ 762 আৰু ভাৰতীয় পদ্ধতি মতে 8 কোটি 75 লাখ 95 হাজাৰ 762 তো মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নোট ডাউন কৰি লোৱা ইয়াৰ পিছত বি নম্বৰ প্ৰশ্নটো আছে ঠিক আছে এটা বি নম্বৰ তো ভাৰতীয় পদ্ধতি মতে আৰু আন্তৰ্জাতিক পদ্ধতি মতে এই কথাখিনি মই লিখি ৰাখি দিও মোক আকৌ লাগিব যে এতিয়া চোৱা বি নম্বৰটোত কি কৈছে 4840 সরি ভুল হয়েছে তো 480 49831 এটো ভাৰতীয় পদ্ধতি মতে আগতে লিখিম তো ভাৰতীয় পদ্ধতি হলে কমা বিলাক এনেকে আহিব নহয় তো কি হ'ব এটো 4 কোটি ঠিক আছে 4 কোটি 80 লাখ 80 লাখ তাহলে কি হ'ব 49
49,831 এটা হল ভারতীয় পদ্ধতি মতে হল এতিয়া আন্তৰ্জাতিক পদ্ধতি মতে কি হ'ব চোৱা কমাবিলাক মই মোহাৰি দিছো আন্তৰ্জাতিক পদ্ধতি একক দশক শতক হাজাৰ 10,000 100,000 তাৰ মানে ইয়াত এটা কমা হ'ব ইয়াত এটা কমা হ'ব এইবাৰ কি লিখিম আমি যে 48 কিমান মিলিয়ন হ'ব 48 মিলিয়ন তাৰপিছত কি হ'ব 49,000 49,831 এটা আমার হয়ে গেল তো কোশ্চেন নাম্বার 1 और দুটা প্রশ্ন আমি আখরেৰে ভাৰতীয় পদ্ধতি আৰু আন্তৰ্জাতিক পদ্ধতিত লিখিলো এতিয়া কোশ্চেন নাম্বার 2 তোমালোকে চোৱা উপযুক্ত স্থানত কমা ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ ভাৰতীয় আৰু আন্তৰ্জাতিক প্ৰণালীত লিখা তো আমি কি কৰিম কোশ্চেন নাম্বার 2 কোশ্চেন নাম্বার 2 প্রথম প্রশ্নটো হৈছে 3018982 প্রথমত আমি কি ভারতীয় পদ্ধতি মতে লিখিম পদ্ধতি মতে আর ইয়াতে হ'ব আন্তর্জাতিক পদ্ধতি মতে এই সংখ্যাটোক আমি ভারতীয় পদ্ধতি মতে কি কৰিম সংখ্যাটো লিখি লোৱা আগতে 3018982 এতিয়া মই আগৰ ভিডিওত আমি আলোচনা কৰিছিলো যে ভাৰতীয় পদ্ধতি কমা দিব লাগে প্ৰথম তিনিটা ঘৰ বাদ দিবলা তাৰ পিছত প্ৰতি দুটা ঘৰ বাদে বাদে হৈ গল এটা আমাৰ ভাৰতীয় পদ্ধতি এটা আন্তৰ্জাতিক পদ্ধতি কি হ'ব সংখ্যাটো লিখি লোৱা লাগিব 18982 কি কৰিব লাগে প্ৰতি তিনিটা ঘৰ অন্তৰ অন্তৰ আমি কমা দিব লাগে এটো হল ভাৰতীয় পদ্ধতি মতে এটো হল আন্তৰ্জাতিক পদ্ধতি মতে তোমালোকে চোৱা এটো কি হ'ব একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ 30 লাখ 18,982 আৰু এটো কি হ'ব 3 মিলিয়ন 18,982 এটা বৰ হৈ গল ইয়াৰ পিছত প্ৰশ্নটো কি হ'ব তোমালোকে নোট ডাউন কৰি লোৱা ইয়াৰ পিছত প্ৰশ্নটো আছে তোমালোকে চোৱা ইয়াৰ পিছত আছে 8216 চাৰিটা 0 এই সংখ্যাটোক ভাৰতীয় পদ্ধতিত লিখিম 8216 চাৰিটা 0 কি হ'ব প্ৰথম তিনিটা ঘৰ বাদে তাৰ পিছত দুটা দুটা ঘৰ বাদে তাৰমানে 8,21,60,000 আৰু ইয়াত কি হ'ব 8216 চাৰিটা 0 প্রতি তিনিটা ঘর বাদে বাদে আমি দশমিক দিম 82,160,000 বাস এখিনিয়ে এটো হল আমার আন্তর্জাতিক পদ্ধতি মতে তোমালোকে নোট ডাউন কৰি লোৱা মই অংকবিলাক গোটেইকিটা এটা এটাকে দেখাই দিছো ইয়াৰ পিছত প্ৰশ্নটো হৈছে 580,42513 তো আমি ইয়াতে লিখিছো 580,42513 তো কমা আমি কত দিম ভারতীয় পদ্ধতি মতে প্রথম তিনিটা ঘর বাদ দিই তার পিছত প্রতি দুটা ঘর বাদে বাদে তার মানে 5,80,42,513 এইবার 580,42513 ইয়াত হব তার মানে প্রতি তিনিটা ঘর মুড়ে মুড়ে আমি কমা দিব লাগে তো এটো কি হবে একক দশক শতক হাজাৰ 10,000 1,000 মিলিয়ন 100 মিলিয়ন 10 মিলিয়ন 58,42,513 এটা হৈ গল এতিয়া নেক্সট অঙ্কটো তোমালোকে চোৱা নেক্সট অঙ্কটো হৈছে 34561,897
তো 3 4 5 6 1 8 9 7 ইয়াতো লিখি লৈছে একেবাৰে 3 4 5 6 1 8 9 7 প্ৰথমতে তিনিটা ঘৰ বাদ দিম তাৰ পিছত প্ৰতি দুটা ঘৰ বাদে বাদে তো হৈ গল কমা প্ৰথমতে তিনিটা ঘৰ তাৰ পিছত তিনিটা ঘৰ বাদ দি এটা হৈ গল ঠিক আছে আমাৰ ভাৰতীয় পদ্ধতিত কমা দিও এটো আন্তৰ্জাতিক পদ্ধতিত কমা দিয়া আমাৰ হৈ গল এবাৰ নেক্সট প্ৰশ্নটো চোৱা 601 5008 তো আমি লিখি লৈছো এতে 601 5008 601 5008 তো আমি কি কৰিম প্ৰথম তিনিটা ঘৰ বাদ দি পেলা তাৰ পিছত প্ৰতি দুটা ঘৰৰ মুৰে মুৰে প্ৰথম তিনিটা ঘৰ তাৰ পিছত তিনিটা ঘৰ তো ভাৰতীয় পদ্ধতিত কি প্ৰথম সফলৰ পৰা তিনিটা ঘৰ বাদ দি পেলাই কমা দিবলে তাৰ পিছত প্ৰতি দুটা ঘৰ বাদ দি কমা দিব লাগে আৰু আন্তৰ্জাতিক পদ্ধতি মতে প্ৰথমৰ পৰাই তিনিটা ঘৰ বাদে বাদে কমা দিব লাগে বাস এইটোই আমাৰ আছিল টেকনিক তো মৰম ছাত্ৰ-ছাত্ৰীসকল আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈ গল এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰিম তোমালোকে এটো নোট ডাউন কৰি লোৱা কোৱেশ্চন নম্বৰ 3 ত কৈছে যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা 31168,272 এই সংখ্যাটো উপযুক্ত কমা ব্যৱহাৰ কৰি ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰা আৰু আখৰেৰে লিখা আন্তৰ্জাতিক পদ্ধতি অনুসৰি সংখ্যাটো কি বুলি লিখিবা গোটেইখিনি আমাৰ লিখিব লাগিব কোৱেশ্চন নম্বৰ 3 সলিউশন কি কৈছে সংখ্যাটো দিছে আমাৰ 31168,272 এই সংখ্যাটো ভাৰতীয় পদ্ধতি মতে কি কৰিব লাগিব উপযুক্ত কমা ব্যৱহাৰ কৰি পদ্ধতিত প্ৰকাশ কৰা আৰু আখৰেৰে লিখা তো আমি প্ৰথমতে ভাৰতীয় পদ্ধতিত লিখিছো ভারতীয় পদ্ধতি মতে সংখ্যাটো লিখিম প্ৰথম 31168,272 আমি কমা দিলো আমাকতে এটু কি হবে এতিয়া 3,11,68,272 তো কি লিখিবা তো আমি লিখিম 3 কোটি 11 লাখ ঠিক আছে তাৰ পিছত 68 হাজাৰ 272 এটা আমাৰ হৈ গল ভাৰতীয় পদ্ধতি মতে এতিয়া কি কৈছে আন্তৰ্জাতিক পদ্ধতি অনুসৰি সংখ্যাটো কি বুলি লিখিবা এটা আন্তৰ্জাতিক পদ্ধতি মতে লিখিলো আন্তৰ্জাতিক পদ্ধতি মতে এই সংখ্যাটা আকৌ লিখিছো 31168,272 এতিয়া আমি কমা কেনেকৈ দিম আন্তৰ্জাতিক পদ্ধতিত প্ৰতি তিনিটা ঘৰ মুৰে মুৰে ঠিক আছে এতিয়া কি লিখিবা চোৱাচোন এতিয়া 31 তাৰ মানে 31 মিলিয়ন ঠিক আছে 31 মিলিয়ন 168,000 168,000 তাৰপিছত 272 হৈ গল এইটো আছিল আমাৰ ভাৰতীয় পদ্ধতিৰ মতে সংখ্যাটো কমা দিয়া আৰু তাক আখৰেৰে লিখা আৰু এইটো আছিল আমাৰ আন্তৰ্জাতিক পদ্ধতিৰ মতে কমা দিয়া আৰু তাক আখৰেৰে লিখা আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈ গল তোমালোকে নোট ডাউন কৰিলা মনৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টো বৰ ইজি এটা ফৰ্মুলা মই তোমালোকক দেখুৱাই দিম কোৱেশ্চন নম্বৰ 4 ত কৈছে সংখ্যাত প্ৰকাশ কৰা কোৱেশ্চন নম্বৰ 4 ৰ এই মই বানান বিলাক নিলিখো ইয়াতে কৈছে মই পঢ়ি দিছো 73,75,307 তাৰ মানে আমি ইয়াতে কি কৰিম একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 10 কোটি এই ফৰ্মুলাটো মই তোমালোকক লিখিলো কি কৈছে ইয়াতে যে 73 লাখ কোৰ পৰা আৰম্ভ কৰিম 73 মানে কি 73 লাখ তো ইয়াতে একক দশক শতক হাজাৰ লাখ লাখ
একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ তো 73 মানে 73 লাখৰ ঘৰত আহিব তাৰ পিছত কি হ'ব 75,000 75,000 তাৰ পিছত কি কৈছে 307 7 ইয়াতে হ'ব শূন্য আহিব ইয়াতে তোমাৰ আনসাৰটো আহিব কি ইয়াতে আমাৰ 73,75,307 হৈ গ'ল ওকে তুমি এই ফৰ্মুলাৰ তলে তলে নম্বৰখিনি লিখি প্লে নিজে নিজে কৰিব পাৰিবা এতিয়া বি নম্বৰত কি কৈছে চোৱা বি নম্বৰত কৈছে আমাৰ 23,30,010 23 লাখ কত আহিব একক দশক শতক হাজাৰ 10,000 লাখ 23 লাখ বুলি ক'লে 23 এত হ'ব হয় নাই 23 লাখ কি হৈছে 30,000 30,000 তাৰপিছত 10 মানে ইয়াত দিলা বাস ইয়াতে খালি জায়গাটো তুমি শূন্য দি দিলা তাৰমানে কি হ'ব 233,0,010 কমা দি দিব পাৰা এনেকে ইয়াত কমা দি দিব পাৰা বাস এটাইটো মহাৰি দিছো এনেকে তুমি ফৰ্মুলা লিখি পেলাই একক দশক শতককে শূন্য দি পেলাই তাৰ স্থানবিলাক পূৰ কৰি দিলে তোমাৰ হৈ যায় সংখ্যা লিখা সি নম্বৰটো কি কৈছো সি নম্বৰত কৈছে 3,05,40,000 তো 3 কোটি কোটিৰ ঘৰত আহিব আৰু 10 কোটি ইয়াত আহিব তাৰমানে 5 লাখ লাখৰ ঘৰত একক দশক শতক হাজাৰ 10,000 লাখ 5 লাখ ইয়াত হ'ব বাকিখিনি কি আছে আৰু কি আছে 40 বুলি ক'লে ইয়াত তুমি এনেকে লিখিবা এতে বাকিখিনি খালি থাকিলে নহয় আগফালে নহয় এইবিলাক শূন্যৰে পূৰ কৰিব লাগিব সৰি গ'ল তো 305,3040 এটো কি যে 3,05,40,000 তো তুমি ইয়াত কমা দিবা ইয়াত কমা দিবা ইয়াত কমা দিবা হৈ গ'ল এইবাৰ ডি নম্বৰত কি কৈছে তোমালোকে অলপ চাই লোৱা ডি নম্বৰত কৈছে 7,47,47,447 7 কোটি হলে এই কোটিৰ ঘৰত আহিব তাৰপিছত কি কৈছে 47 লাখ তো ইয়াতে 47 লাখ মানে কি 47 লাখ কোটিৰ পিছত লাখৰ ঘৰে আছে তাৰপিছত 47,000 আকৌ 47,000 তাৰপিছত কি কৈছে 447 এটা আমাৰ হৈ গ'ল তো 74 আকৌ 74,747 কমা 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 ঠিক আছে 7,47,47,447 হৈ গ'ল এইবাৰ তুমি ই নম্বৰটো চোৱা ই নম্বৰটো কি কৈছে 561,290 561,290 এইটো আমাৰ আন্তৰ্জাতিক পদ্ধতিত যাব লাগিব আন্তৰ্জাতিক পদ্ধতি মই লিখি লৈছো তোমালোকে চোৱা এইটো একক দশক শতক হাজাৰ 10,000 100,000 তাৰপিছত হল মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন হল এবাৰ এইটো একক দশক শতক হাজাৰ 10,000 100,000 কিমান হাজাৰ বুলি কৈছে ইয়াতে কৈছে 561,000 তাৰ মানে একক দশক শতক হাজাৰ 10,000 100,000 561,000 ঠিক আছে তাৰ পিছত কি কৈছে 797 সরি 290 561,290 তার মানে কি 290 এটা আমার হয়ে গেল তো 561,290 কমা আমার ইয়াত হব ঠিক আছে তোমালোকে এখানে লিখি লোৱা এফ এফত কি কৈছে এফ কোয়েশ্চন নম্বৰ কৈছে 6,688,797 মিলিয়ন একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন তো 6 মিলিয়ন ইয়াত আহিব তাৰ পিছত কি কৈছে 688,000 হৈ গল তাৰ পিছত কৈছে 797 তো 6,6,8,8,9,797 এইটো প্রতি তিনটা ঘর মুড়ে মুড়ে তুমি কমা দি দিবা ওকে এইবার জি নম্বর প্রশ্নটো চোৱা জি নম্বৰত কৈছে 1,09,14,209 1 মিলিয়নত যাব লাগিব তো একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন 1 মিলিয়ন
কিমান 914,000 914,000 তাৰপিছত কি 209 1,914,209 ইয়াত কমা তোমালোকৰ জি নম্বৰলৈকে হৈ গ'ল এতিয়া আমি কোৱেশ্চন নম্বৰ 5 আৰু 6 কৰিম নম্বৰ 5 কি কৈছে 1991 চনত এখন চহৰৰ জনসংখ্যা আছিল একক দশক শতক হাজাৰ 2,35,471 আৰু 2001 চনত ইয়াৰ জনসংখ্যা 72,958 জন বৃদ্ধি পালে 2001 চনত চহৰখনৰ জনসংখ্যা কিমান হ'ব তো সিম্পল কোৱেশ্চন নম্বৰ 5 1991 চনত 1991 জনসংখ্যা আছিলে 1991 চনৰ জনসংখ্যা সমান কিমান আছিলে 2,35,471 জন ঠিক আছে 2001 চনত জনসংখ্যা বৃদ্ধি পালে কিমান বৃদ্ধি পালে কিমান 72,958 জন এটা 2001 চনত কি জনসংখ্যা হ'ব তো এইখিনি যোগ কৰিব লাগিব তো মুঠ জনসংখ্যা 2001 চন অনুসৰি কি হ'ব যোগ কৰি দিব লাগিব 9 হ'ব 7 5 12 2 হ'ব তাৰপিছত 9 13 14 4 হ'ব তাৰপিছত 5 6 7 8 হ'ব 0 হ'ব 3 হ'ব কি হ'ব 3,08,429 জন জনসংখ্যা হ'ব আমাৰ ঠিক আছে এটো নোট ডাউন কৰি ল ইয়াৰ পিছত আমি 6 নম্বৰ অংকটো কৰিবলৈ চেষ্টা কৰিম এটো নোট ডাউন কৰি ল এটা কোৱেশ্চন নম্বৰ 6 6ত কৈছে কোনো এখন ৰাজ্যত 2002-2003 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল 7,43,000খন আৰু 2003 আৰু 2004 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল 8,01,000খন কোন বছৰত বেছি চাইকেল বিক্ৰী হৈছিল আৰু কিমান বেছি বিক্ৰী হৈছিল তো কোৱেশ্চন নম্বৰ 6 আমি কেনেকৈ লিখিম দুটা সন দিয়া আছে তাৰ মানে 2002-2003 চনত সাইকেল বিক্ৰী হৈছিল কিমান মইটো কথা লিখা নাই যে 7,43,000 খন আৰু 2003-2004 চনত বিক্ৰী হৈছিল কিমান খন ইমান খন হয়নে বাস কোন চনত বেছি হৈছিল এই চনত বেছি হৈছিল therefore 2003-2004 চনত বেছি ঠিক আছে সাইকেল বিক্ৰী হৈছিল কিমান বেছি বিক্ৰী হৈছিল এতিয়া তো বেছি বিক্ৰী হোৱা সাইকেলৰ সংখ্যা ঠিক আছে সংখ্যা সমান কি হ'ব তো 8,01,000 ঠিক আছে মাইনাস হৈ যাব 7,43,000 হয়নে তো মাইনাস কৰি দিলে আমি পাই যাম তো মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা এটা বিয়োগ কৰিলে আমি 0 ইয়াতে লিখিম ইয়াত 1 লিখিম আৰু ইয়াত কি হ'ব তোমালোকৰ 10 পৰা 7 হ'ব ইয়াত থাকিলে 9 ইয়াত থাকিব 5 তো ইয়াত কি হ'ল 9 5 আৰু ইয়াত নাই তাৰমানে ইমানখন তো 57,100খন সাইকেল বেছি বিক্ৰী হ'ব
ঠিক আছে 57100 চাইকেল আমাৰ 2003-2004 চনত বেছি বিক্ৰী হ'ব তো মৰম ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত এইখিনি লগ পাম পৰৱৰ্তী ভিডিঅ'টো ভাল পালে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক আৰু শেয়াৰ কৰিবা ধন্যবাদ